दिनै माग दाननि नैथि मंगलबार गोथार बाथौ सान दाब दाब जायगायाव गोमखांदों बाथौ आरज गोमखांदों खाम सिफुं सेरजा जथा बर'नि गुदि बाथौ धोरोमनि दिनै गोथार सानखौ दुलाराय आसाम आरो हादरनि दाब दाब जायगाफोराव फालिनाय बायदिनो क'क्राझारावबो बाथौ सान फालिनाय नुनो मोन्दों। बिटिआरनि राजथावनि नोगोर क'क्राझार सहरनि बागानसालियाव थानाय क'क्राझार बाथौ ट्रेडिशनेल एन्ड कालचारेल सेन्टाराव गोथार बाथौ सानखौ खौसेयै फालिदों। क'क्राझार हालामनि गोबां बाथौ सिबियारिफ्रा दिनै खौसेयै बाहागो लाफैनानै मुलुग गोजोन गावबा गावनि न'खर संसार गोजोन समाजाव गोजोन खौसेथि अनलायनाय थासारि सोमजिनायनि थाखाय बाथौ आरज मेथाइ खननानै आफा बोराइ बाथौनाव आरज खालामो। আজি দ্বিতীয় মঙ্গলবার গোটার বাথৌ सान সকলকে শুভেচ্ছা যাচিলোঁ। আমাৰ আজিৰ দিনত যেনেকৈ পূজা হয় বড় বাথৌ ধৰ্মটো প্ৰত্যেক মঙ্গলবাৰত আমাৰ প্ৰত্যেক বাথৌ ধৰ্মৰ মন্দিৰবিলাকত পূজা কৰা হয়, কিন্তু আজিৰ দিনটো স্পেচিয়েলভাৱে অবজাৰ্ভেশ্যন হৈছে যাতে আমি যে এই খেতি পথাৰত কষ্ট কৰি পেলাই খেতি কৰোঁ, এই খেতি কৰাটো ধান কাটাৰ পিছত আমি যিবিলাকৰ ধানবিলাক পাওঁ খেতিবিলাক পাওঁ সেইটো যাতে প্ৰথমে পোৱাৰ পিছত আমি সেইটোকে গ্ৰহণ কৰা হয়, সেই গ্ৰহণ কৰাৰ কাৰণে সেইটো পূজা কৰা হয়। সেইকাৰণে আজিৰ দিনটো স্পেচিয়েল পূজা বাথৌ ধৰ্মৰ কাৰণে। আজিৰ অকল বাথৌ ধৰ্মৰ এই নিজৰ পূজাৰ কাৰণে নহয়, সকলৰ বিশ্ব শান্তি যাতে সকলোৱে যাতে দেশ বিদেশত থকা মানুহবিলাক যাতে শান্তিকে থাকিব পাৰে সেইটো কাৰণে আজি প্ৰাৰ্থনা চলি আছে।